Hello everyone, welcome back to our another class. HB এডুবৰ অন্য এটি ক্লাছলৈ আপোনালোক আটাইকে স্বাগতম জনাইছো। যোৱাটো ক্লাছত আমি আসাম জিঅ'গ্ৰাফিৰ বিষয়ে ডিছকাশ্যন কৰিছিলো। মেপত আপোনালোকক দেখাই দিছিলো। সো আজি আমি যোৱাকালি য'ত এৰিছিলো তাৰ পৰাই আৰম্ভ কৰিম। তো মই যোৱাটো ক্লাছত আপোনালোকক দেখাই দিছিলো যে আমি যদি এডমিনিষ্ট্ৰেটিভ পাৰপাজত চাব যে অসমখনক মেইনলি 5টা এডমিনিষ্ট্ৰেটিভ ডিভিজনত ভাগ কৰিব পাৰি। ইয়াত মই মাৰ্ক কৰি দেখাই দিছো 1 মাৰ্ক য'ত দিয়া হৈছে এইটোক আপোনাৰ লয়াৰ আসাম বুলি কোৱা হয়। নেক্সট যিটো 2 মাৰ্ক দিয়া গৈছে এইটোক আপোনাৰ চেন্ট্ৰেল আসাম বুলি কোৱা হ'ব, নৰ্থ আসাম বুলি কোৱা হ'ব, এইটোক আপোনাৰ নৰ্থ আসাম বুলি কোৱা হ'ব। 3 মাৰ্ক আপোনাৰ কোৱা হ'ব আপাৰ আসাম। 3 মাৰ্ক যদি ইয়েলো কালাৰ দেখিছে 4 মাৰ্ক কৰি দিছো, এইটোক কোৱা হ'ব আপোনাৰ চেন্ট্ৰেল আসাম বুলি। আৰু নেক্সট চেন্ট্ৰেল আসাম আৰু যি এই তিনিখন আপোনালোকে একেবাৰে অসমৰ তলত চাউদাৰ্ণ পাৰ্ট চাইডত দেখা পাইছে কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ, এই তিনিখন ডিষ্ট্ৰিক্টক একেলগে বৰাক ভেলী বুলি এটা এডমিনিষ্ট্ৰেটিভ ডিভিজন ফৰ্ম কৰা হৈছে। এইটো হৈছে বৰাক ভেলী। চ' আমি এইটো যোৱাটো ক্লাছত এইখিনি কৈ দিয়া হৈছিলে। চ' তাৰ লগতে মই কৈ দিছিলো যে অসমৰ লগত কোন কেইখন ওচৰ চুবুৰীয়া ৰাজ্যই লেণ্ড বৰ্ডাৰ শ্বেয়াৰ কৰি আছে। চ' অৰুণাচল প্ৰদেশ ইয়াত মই দেখাই দিছো আপোনালোকক এখন বেলেগ শ্লাইডত। অৰুণাচল প্ৰদেশ, নেক্সট নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয়া আৰু ৱেষ্ট বেংগল। এই 7খন ৰাজ্য অসমৰ লগত লেণ্ড বৰ্ডাৰ শ্বেয়াৰ কৰি আছে। তাৰ লগতে আপোনালোকে এটা বস্তু চাই থব, মেপত চাই থব এইখিনি বস্তু যে অৰুণাচল প্ৰদেশ বা যি 7খন ৰাজ্যৰ লগত অসমে লেণ্ড বৰ্ডাৰ শ্বেয়াৰ কৰি আছে, সেই 7খন ৰাজ্যৰ লগত অসমৰ কোন কেইখন জিলাই লেণ্ড বৰ্ডাৰ শ্বেয়াৰ কৰিছে এইটো আপোনালোকে জানি থকাটো ভাল হ'ব। কাৰণ যদি ইন ফিউচাৰ আপোনালোকক কোনোবা এক্সামত কুৱেশ্যন সোধা যায় যে কুৱেশ্যন পেপাৰখন যদি অলপ টাফ কৰিবলৈ সুধিব পাৰে যে অসমৰ লগত অৰুণাচল প্ৰদেশৰ লগত অসমৰ কোনখন জিলাই লেণ্ড বৰ্ডাৰ শ্বেয়াৰ কৰি আছে। তো তাৰ কাৰণে আপোনালোকে এইটো জানিব লাগিব যে অৰুণাচল প্ৰদেশৰ লগত ওদালগুৰি, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, তিনচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ এইকেইখন অসমৰ লগত লেণ্ড বৰ্ডাৰ শ্বেয়াৰ কৰি আছে। চৰি, টেকনিকেল ইছ্যুৰ কাৰণে ভিডিঅ'টো ৰৈ গৈছিলে মাজতে। চ' আমি যদি ইয়াৰ পিছত চাবলৈ যাওঁ যে অসমৰ লগত এই 7খন ৰাজ্যৰ উপৰিও মেইনলি 2খন বিদেশী ৰাষ্ট্ৰই অসমৰ লগত লেণ্ড বৰ্ডাৰ শ্বেয়াৰ কৰি আছে। সেই 2খন হৈছে এখন ভূটান আৰু আনখন বাংলাদেশ। ত' আমি এই বাংলাদেশ আৰু ভূটানৰ বিষয়ে ক'বলৈ যাতে আমি জানিব লাগিব যে অসমৰ যে এট প্ৰেজেণ্ট 35খন ডিষ্ট্ৰিক্ট আছে অসমত, এট প্ৰেজেণ্ট 35 নাম্বাৰ অফ ডিষ্ট্ৰিক্ট অসমত বৰ্তমান আছে। চ' এই 35 নাম্বাৰৰ ডিষ্ট্ৰিক্টৰ ভিতৰত ভূটানৰ লগতনো কোন কেইখন জিলাই অসমৰ কোন কেইখন জিলাই ভূটানৰ লগত ভৌগোলিক সীমা শ্বেয়াৰ কৰিছে সেইটো জানি থব লাগিব। যে কোকৰাঝাৰ, চিৰাং, নেক্সট বাক্সা, আৰু বাক্সাৰ ওচৰতে তামোলপুৰ আছে, আৰু নেক্সট ওদালগুৰি। এইখিনি মানে তামোলপুৰ আছে, মই লিখি দিছো ইয়াত আপোনালোকক। তামোলপুৰ নাম শুনিছে আপোনালোকে। চ' তামোলপুৰে ভূটানৰ লগত লেণ্ড বৰ্ডাৰ শ্বেয়াৰ কৰি আছে। আৰু তাৰ লগতে বাংলাদেশৰ লগত অসমৰ 4খন জিলাই ভৌগোলিক সীমা শ্বেয়াৰ কৰি আছে। ধুবুৰী, চাউথ চালমাৰা মানকাছাৰ, নেক্সট কাছাৰ আৰু কৰিমগঞ্জ। এই 4খন জিলাই বাংলাদেশৰ লগত লেণ্ড বৰ্ডাৰ শ্বেয়াৰ কৰি আছে। তো আহকচোন আমি ইয়াৰ পিছত এটা ফেকচুৱেল ডাটা লৈ যাওঁ। চ' আমি যদি ইয়াত চাবলৈ যাওঁ যে লেটিটিউড আৰু লংগিটিউড, অসমখন কিমান ডিগ্ৰী লেটিটিউড আৰু কিমান ডিগ্ৰী লংগিটিউডত লাই কৰে সেইটো আমি জানিব লাগিব। যে অসমখন 24 ডিগ্ৰী নৰ্থৰ পৰা 28 ডিগ্ৰী নৰ্থ লেটিটিউডত লাই কৰে। লেটিটিউড অসমীয়াত অক্ষাংশ বুলি কোৱা হয়। 24 ডিগ্ৰী উত্তৰ অক্ষাংশৰ পৰা 28 ডিগ্ৰী উত্তৰ অক্ষাংশত অসমখন লাই কৰে। তাৰপিছত যদি আমি লংগিটিউড ক'বলৈ যাওঁ, লংগিটিউড হিচাপত অসমখন লাই কৰে 90 ডিগ্ৰী, চৰি এইটো চাউথ নহ'ব, লংগিটিউডৰ কথা ক'বলৈ গ'লে এইটো ইষ্ট, 90 ডিগ্ৰী ইষ্ট লংগিটিউডৰ পৰা 96 ডিগ্ৰী ইষ্ট লংগিটিউডত অসমখন লাই কৰে। তো লেটিটিউড আৰু লংগিটিউডৰ বিষয়ে যদি কোনোবাই নাজানে তো মই আপোনালোকক ব্ৰিফলি কৈ দিছো যে এইখন যদি আমি পৃথিৱী বুলি ধৰো, এই পৃথিৱী উত্তৰৰ পৰা দক্ষিণলৈ অৰ্থাৎ নৰ্থৰ পৰা চাউথলৈ আমি এডাল ইমেজিনেৰী লাইন ড্ৰ কৰিব পাৰো। আৰু এই ইমেজিনেৰী লাইনডালক কোৱা হয় আপোনাৰ 0 ডিগ্ৰী
লংগিটিউড 0 ডিগ্ৰী লংগিটিউড বুলি কোৱা হয়, নাইবা ইয়াৰ আন এটা নাম আছে প্ৰাইম মেৰিডিয়ান বুলি কোৱা হয়। আৰু ঠিক তেনেদৰে আমি যদি ৱেষ্টৰ পৰা ইষ্টলৈ অৰ্থাৎ পশ্চিমৰ পৰা পূবলৈকে যদি পৃথিৱীৰ একেবাৰে মাজেৰে চেণ্টাৰেৰে আমি এডাল ইমেজিনেৰী লাইন ড্ৰ কৰো, সেই লাইনডালক কোৱা হ'ব 0 ডিগ্ৰী লেটিটিউড, বা এইডালৰ আন এটা নাম আছে ইকুৱেটৰ বুলি কোৱা হয়, ইকুৱেটৰ। চ' আমি ইকুৱেটৰক বেছ কৰি পেলাই যিকেইডাল ইমেজিনেৰী লাইন নৰ্থৰ পিনে ড্ৰ কৰিম বা চাউথৰ পিনে ড্ৰ কৰিম, সেই লাইন কেইডালক কোৱা হ'ব আপোনাৰ লেটিটিউড। যে আমি যে পাইছিলো অলৰেডি যে অসমখন ইমান 24 ডিগ্ৰী লেটিটিউডৰ পৰা 28 ডিগ্ৰী লেটিটিউডত লাই কৰে, চ' এই কেইডাল লাইনকে কোৱা হ'ব লেটিটিউড। ইয়াত এনেকৈ আমি আৰু লাইন ড্ৰ কৰিব পাৰো। আৰু ঠিক তেনেদৰে যদি আমি 0 ডিগ্ৰী লংগিটিউড বা প্ৰাইম মেৰিডিয়ানক বেছ কৰি পেলাই ইষ্ট আৰু ৱেষ্টৰ পিনে যিকেইডাল ইমেজিনেৰী লাইন ড্ৰ কৰিম, সেই লাইন কেইডালক কোৱা হ'ব আপোনাৰ লংগিটিউড বুলি কোৱা হ'ব, লংগিটিউড। চ' এইটো বস্তু জানি থব যে কেতিয়াবা এক্সামত আহিব পাৰে যে যিডাল 0 ডিগ্ৰী লংগিটিউডক বেছ কৰি যিকেইডাল লাইন ড্ৰ কৰা যায় সেইকেইডালক লংগিটিউড বুলি কোৱা হয়, আৰু 0 ডিগ্ৰী লেটিটিউড বা ইকুৱেটৰক বেছ কৰি পেলাই যিকেইডাল লাইন ড্ৰ কৰা হয় সেইকেইডাল লাইনক আপোনাৰ কোৱা হ'ব লেটিটিউড বুলি। চ' আমি যদি এতিয়া অলৰেডি এইখিনি যে ক'লো আপোনালোকৰ অলপ ক্লিয়াৰ হৈছে এতিয়া লেটিটিউড আৰু লংগিটিউডৰ কনচেপ্টটো, যে অসমখন 24 ডিগ্ৰী নৰ্থ লেটিটিউড বা 28 ডিগ্ৰী নৰ্থ লেটিটিউড, আৰু লংগিটিউড চাইডৰ পৰা অসমখন 90 ডিগ্ৰী ইষ্ট লংগিটিউডৰ পৰা 96 ডিগ্ৰী ইষ্ট লংগিটিউডত লাই কৰে। তাৰ পিছতো যদি আপোনালোকৰ কিবা ডাউট থাকে কমেণ্ট বক্সত সুধিব পাৰে, মই আপোনালোকক তাৰ উত্তৰ দিম। তো নেক্সট যদি আমি অলৰেডি ডিছকাশ্যন কৰিলো যে অসমখনৰ লগত দুখন বিদেশী ৰাষ্ট্ৰই লেণ্ড বৰ্ডাৰ শ্বেয়াৰ কৰিছে, এখন ভূটান আৰু বাংলাদেশ। চ' ভূটান বা বাংলাদেশেনো অসমৰ লগত কিমান কিলোমিটাৰ লেণ্ড বৰ্ডাৰ শ্বেয়াৰ কৰিছে এইটো জানি থব লাগে, যে বাংলাদেশে অসমৰ লগত মেইনলি 267.5 কিলোমিটাৰ আৰু ভূটানে 265.8 কিলোমিটাৰ লেণ্ড বৰ্ডাৰ শ্বেয়াৰ কৰিছে। টোটেল লেণ্ড বৰ্ডাৰ শ্বেয়াৰ কৰিছে ভূটান আৰু বাংলাদেশ মিলি পেলাই 533.3 কিলোমিটাৰ। তো ইয়াৰ ভিতৰত বাংলাদেশে অসমৰ লগত দীঘল লেণ্ড বৰ্ডাৰ শ্বেয়াৰ কৰি আছে। বাংলাদেশে অসমৰ লগতে নহয়, আমি যদি ইণ্ডিয়াৰ ৰেচপেক্টত ক'বলৈ যাওঁ, ইণ্ডিয়াৰ লগত যিকেইখন বিদেশী ৰাষ্ট্ৰই লেণ্ড বৰ্ডাৰ শ্বেয়াৰ কৰিছে, মেইনলি 7খন বিদেশী ৰাষ্ট্ৰই ইণ্ডিয়াৰ লগত লেণ্ড বৰ্ডাৰ শ্বেয়াৰ কৰিছে, তাৰ ভিতৰতো কিন্তু বাংলাদেশে ইণ্ডিয়াৰ লগত সকলোতকৈ দীঘল লেণ্ড বৰ্ডাৰ শ্বেয়াৰ কৰি আছে। এটা এক্সট্ৰা ইনফৰমেশ্যন জানি থোৱাটো ভাল হ'ব। বাংলাদেশ, আৰু সেইটো বাংলাদেশে শ্বেয়াৰ কৰি আছে 4096.77 কিলোমিটাৰ লেণ্ড বৰ্ডাৰ শ্বেয়াৰ কৰি আছে। তো আমি ইয়াৰ পিছত যদি এইখিনি চাবলৈ যাওঁ, মই যোৱাটো ক্লাছত কৈছিলো যে মেঘালয়ে অসমৰ লগত সকলোতকৈ দীঘল লেণ্ড বৰ্ডাৰ শ্বেয়াৰ কৰি আছে, আৰু সেই ডাটাটো হৈছে আপোনাৰ 884.9 কিলোমিটাৰ। তাৰ লগতে অৰুণাচল প্ৰদেশৰ বিষয়ে জানি থব, অৰুণাচল প্ৰদেশে ছেকেণ্ড লংগেষ্ট লেণ্ড বৰ্ডাৰ শ্বেয়াৰ কৰি আছে, সেইটো হৈছে 804.9 কিলোমিটাৰ। তাৰপিছত আপোনালোকে জানিব লাগিব, বাকীখিনি ইমান ইম্পৰ্টেণ্ট নহয়, বাট জানি থলে ভাল আৰু। তো কিন্তু এইটো ত্ৰিপুৰা, যিটো ত্ৰিপুৰা হয়, মই আপোনালোকক ৰাইট চেঞ্জ কৰি দিছো, এইটো জানি থোৱা ভাল হ'ব যে ত্ৰিপুৰাই অসমৰ লগত সকলোতকৈ শ্বৰ্টেষ্ট লেণ্ড বৰ্ডাৰ শ্বেয়াৰ কৰে, সেইটো হৈছে 46.3 কিলোমিটাৰ। ইয়াত আপোনালোকে নেক্সট দেখাই পাব কুৱেশ্যন MCQ আপোনালোকক দিয়া হৈছে যে হুইচ অফ দ্য ফলোইং ডাজ নট শ্বেয়াৰ, এইটো নহয়। চ' এইটো দেখা পাইছে যে অসমৰ লগত নৰ্থ ইষ্টৰ কোনখন জিলাই সকলোতকৈ দীঘল লেণ্ড বৰ্ডাৰ শ্বেয়াৰ কৰি আছে। বাট ইয়াত আপোনালোকে এটা বস্তু মন কৰিব যে ইয়াত মেঘালয় অপশ্যনত নাই। মেঘালয় অপশ্যনত নাথাকিলে কি কৰিব? চ' মই আপোনালোকক কৈ দিছিলো যে ছেকেণ্ড লংগেষ্ট লেণ্ড বৰ্ডাৰ শ্বেয়াৰ কৰে অসমৰ লগত অৰুণাচল প্ৰদেশ। তো এই অপশ্যন কেইটাৰ ভিতৰত যদি আমি চাবলৈ যাওঁ, ইয়াৰ শুদ্ধ উত্তৰ হ'ব অৰুণাচল প্ৰদেশ। যদিওবা মেঘালয়ে অসমৰ লগত লংগেষ্ট লেণ্ড বৰ্ডাৰ শ্বেয়াৰ কৰে, সেইটো হয়, বাট ইয়াত মেঘালয় অপশ্যনত নাই, তো শুদ্ধ উত্তৰ হ'ব অৰুণাচল প্ৰদেশ। তো আই হোপ আপোনালোকে আজিৰ এই ক্লাছটোৰ পৰা কিবা অলপ বুজিব পাৰিলে, যদি বুজিব পাৰিলে তো এটা লাইক কৰি দিব। চ' নেক্সট ক্লাছত আমি লগ পাম আকৌ। চ' টিল দেন ষ্টে হেপী, ষ্টে হেল্ডি, থেংক ইউ ছ' মাছ।